পলাশ বৰ ভাল ল'ৰা আছিল আৰু এতিয়া এতিয়া সি বেয়া নেকি? সি মদ খাবলৈ লৈছে। কি? সি আজিকালি ৰাতি দেৰিকৈ ঘৰ সোমায়। তেন্তে পলাশ এতিয়া ভাল ল'ৰা নহয় নেকি? আহকচোন আমি পলাশৰ মুখেৰে শুনো পলাশে কি কয়। মই পলাশ, মই ভাল নে বেয়া নাজানো, কাৰণ আমি ল'ৰাবোৰে নিজক চাবলৈ ডেকা বয়সত সময় নাপাওঁ। ভাবে নেকি ল'ৰাবোৰে তললৈকে দিনটো ঘূৰি ফুৰে, চাৰিআলিত আড্ডা দিয়ে, হাতত শিখৰ মদ আৰু মাতাল? মিছা কথা। আৰে ভাই, মধ্যবিত্ত ল'ৰা মই। মাক চাম, দেউতাক চাম, মোৰ বাৰ বিয়াখন, আৰু মই কি কৰিম? কিন্তু তাৰ মাজতো হতাশ হ'বলৈ নিদিয়ে কোনে জানেনে? প্ৰেমে। নিতাই মোক মৰম কি শিকালে। জীৱনত প্ৰথমবাৰ এজনী ছোৱালীৰ হাতত ধৰিছিলোঁ। চেঁচা চেঁচা অনুভৱ, মোৰ বুকুখন কঁপি উঠিছিল। তাইতকৈ মই বেছি লাজ কৰিছিলোঁ যেতিয়া তাই মোক সাৱটি ধৰিছিল। সেই উত্তাপ এটা আপোনভাৱে মোক জীয়াই ৰাখিছিল। এখন ৰস নাইকিয়া ঘৰতো ৰঙীন হৈ জীয়াই আছিলোঁ মই। জানানে বন্ধু, তিনিটা বছৰ ভাবাচোন কিমান দিন মই তাইৰ কাষত আছিলোঁ আৰু তাইও মোৰ কাষত আছিল। ভাবাচোন, সদায় ৰাতিপুৱা আৰম্ভ হৈছিল গুড মৰ্ণিং আৰু ৰাতি লাভ ইউ কৈ গুড নাইটেৰে শেষ হৈছিল। ভাবাচোন, দিনটোত সদায় এটা ফোন, অথচ এদিন ফোন নহ'লেই আমাৰ বহুত দুখ হয়, কষ্ট হয়। ভাবাচোন, সকলো বন্ধুৱে 3 বছৰত কিমানবাৰ আমাক জোকাব পাৰে, কেতিয়াবা কাজিয়া হ'লে জোৰা দিবহি পাৰে। কিন্তু নিতাক লৈ গ'ল মোৰ নিতাক চাকৰি কৰা ল'ৰা এটাই। বিশ্বাস কৰিবা, মই নিতাৰ দেউতাকৰ ভৰিত পৰি শুকাই কান্দিছিলোঁ। খুৰা, মোৰ চাকৰি হ'ব, এবছৰ তাইক ৰাখকচোন। দেউতাকে মোক কি কৈছিল জানেনে? এটা চকীদাৰৰ পুতেকে মোৰ ছোৱালীক গৈ খুৱাব নালাগে। নিতাৰ মাকে মোক খেদি পঠিয়াইছিল, আৰু নিতাই এবাৰো উভতি চোৱা নাছিল। বায়ে সেইদিনা মোক 1 চৰ 2 চৰ 3 চৰ মাৰিছিল। কৈছিল, নিজৰ প্ৰেমৰ স্বাৰ্থত তই নিজৰ লগতে আমাকো ডুবাই থৈ আহিলি। সকলোৱে কয় মদে বোলে নিচা দিয়ে, নিচাই মানুহক বেলেগ পৃথিৱীলৈ লৈ যায়। এদিন দুদিনকৈ ই এক অভ্যাসত পৰিণত হ'ল। ছোৱালী দেখিলেই খং উঠা হ'ল। নিচাত কেতিয়াবা বেয়া মাত মাতি কওঁ, চাকৰি মোৰো হ'ব। চাল্লা, মোৰ কি টকা নাই? গাড়ী ময়ো কিনিম। এই যে ওখ ফ্লেটবোৰ, সেইবোৰ চব মোৰ হ'ব। পলাশ চকীদাৰৰ ল'ৰা, কিন্তু মোৰ দেউতাই বুজি পায় হৃদয়ৰ মূল্য। মোৰ ঘৰত পইচা নাই, চাল্লা, মানৱীয়তাটো আছে ভাই। মোৰ মায়ে লোকৰ ঘৰত কাম কৰে, কিন্তু চকু পানী কাহানি উপলিঙা নকৰে। মই চকীদাৰৰ ল'ৰা পলাশ, মোৰ পইচা হ'ব এদিন। আৰু নিতা, তই সেইদিনা কোঠাৰ পৰা ওলাই নাহিলে এবাৰো নাভাবিলি সেইটো পলাশৰ কথা, যিটো উঠত চুমা আগতে বাৰে বাৰে সুধিছিল দুখ পাইছা নেকি বুলি। এইখনেই দুনিয়া চাল্লা, ইয়াত প্ৰেমৰ নামত লেটি পেটি বেছি চলে আৰু সঁচাজনৰ সদায় মৰণ ঘটে। মোক সেইদিনা ৰাস্তাৰ পৰা বন্ধু বিকাশে উঠাই আনিছিল। সি মোক সিহঁতৰ ঘৰতে ৰাখিছিল সম্পূৰ্ণ 4 ঘণ্টা। শুই উঠিহে বুজিছিলোঁ আজি মই বেছিকৈ মাল খালোঁ। সি মোক কৈছিল, তই বেলেগ ছোৱালী পাই যাবি অ'। মই ক'লোঁ, বেলেগনো কাক পাম? সি ক'লে, তোক এজনী ছোৱালীয়ে ধ্বংস কৰিব নোৱাৰে পলাশ। ছোৱালী এজনী কি, 1000জনী আছে, ব'ল আজি জিনাগলিলৈ। মই আচৰিত হৈ সুধিলোঁ, জিনাগলিত আকৌ কি কৰিম? সি ক'লে, তাত বহুত ধুনীয়া ছোৱালী আছে, তেওঁলোকে দেহ ব্যৱসায় কৰে। তই বলচোন, আবে কাইলৈৰ পৰা নিতা খাল্লাছ হৈ যাব। মই মুখেৰে একো নক'লোঁ। সি পকেটত পইচা ভৰাই মোকো লৈ গ'ল বাইকত জিনাগলিলৈ। আধা ঘণ্টাৰ বাদ, সন্ধিয়া 7 বাজিছে। মনটো কিবা কিবি লাগি মোৰ নিচাই ফাটি গ'ল। জিনাগলিৰ মাজৰ এটি ভিতৰুৱা গলিত আমি সোমালোঁ, আৰু সোমাই আচৰিত হৈ পৰিলোঁ। ধুনীয়া ধুনীয়া ছোৱালীবোৰ ৰৈ আছে, আমালৈ চাই হাঁহিছে তেওঁলোকৰ কিছুমানে কোঠালৈ মানুহ লৈ গৈছিল। মোক বিকাশে তেনেতে এটা গতা মাৰি দিলে আৰু গৈ এজনী ধুনীয়া ছোৱালীৰ গাতে পৰিলোঁ। কথা নাই বতৰা নাই, তাই মোক কোঠাৰ ভিতৰলৈ লৈ গ'ল চাৰ্টত খামুচি ধৰি। কোঠাটোৰ দৰ্জাখন মাৰি তাই মোক শুৱাই ল'লে বিচনাত। মোৰ নাকত ধুনীয়া গোন্ধ এটাই আমনি কৰিলে। এজনী ছোৱালীৰ লগত তেনেকৈ এটা কোঠাত কিবা এটা যেন মোৰ ভাল লগা নাই। কিন্তু নিতাকতো মই পাহৰিবই লাগিব। ছোৱালীজনীয়ে মোৰ দুগালত আঙুলি বোলাই
ওঠত উৎকুজি দিলে। মোৰ সমস্ত গা কঁপি উঠিল আৰু চকু মুদি দিলে। মোৰ দুচকুত ভাঙি উঠিল নিতাৰ ৰুথ, নিতাৰ সেই ইউনিফৰ্মযোৰ। মই লৰালৰিকে আঁতৰাই আনিলোঁ উঠ। ছোৱালীজনীয়ে পুনৰ মোক সাৱটি ধৰিলে, কিন্তু সেই উত্তাপৰ মাজতচোন মই নিতাক বিচাৰি পোৱা নাই। মই পুনৰ আঁতৰি আহিলোঁ। এখন অৱসপূৰ্ণ মুখ লৈ তলমূৰ হৈ বহি থাকিলোঁ। তেতিয়া খন্তেক ৰৈ ছোৱালীজনীয়ে ক'লে, তোক দেখিয়ে গম পাইছিলোঁ, একো কাম নাই তোৰ। মই খঙত ক'লোঁ, মোৰ এইবোৰ ভাল লগা নাই। তাই ক'লে, আচ্ছা, তেনে কি ভাল পাওঁ তই মোক কচোন। মই ক'লোঁ, মোক মৰম দিয়ক, মই শান্তিত শুব বিচাৰোঁ। তাই হাঁহিলে, তই বেশ্যালয়ত দেহ বিচাৰি নাহি মৰম বিচাৰি আহিছ, দেৱদাস নেকি? মই একো নক'লোঁ। তাই এটা চিগাৰেট জ্বলালে আৰু ক'লে, বহুত ভাল পাইছিলি ন তাইক? মই ক'লোঁ, তাই ক'লে, এৰাতি মোৰ লগত কটাইছা না? মই ক'লোঁ, বেশ্যা আপুনি, মই নহয়। তাই মোক খঙেৰে ক'লে, চালা আহিছিলি কোন? তইহে আহিছিলি, মই তোক লৈ অনাগৈ নাই ষ্টুপিড। মই ক'লোঁ, মই ভাবিছিলোঁ মই নিতাক পাহৰিব পাৰিম। কাৰোবাৰ পৰশ পালে মোক চবেই বেয়া বুলি কয়। আজি ইয়াৰ পাছত ওলাই যাম, তেতিয়াও কাইলৈ বুবু বাবা চলিব, পলাশ আজিকালি এইবোৰত যায় বুলি। মই কি কৰোঁ কওক? তাইক পাহৰিব বিচাৰিছোঁ, কিদৰে পাহৰিম তাইক? তাই চিগাৰেটৰ গুৰিবোৰ পেলাই ক'লে, তই বহুত কিবা আছ মানুহটো, বৰ আৱেগিক। আৰে নিজে ভাব না, যেতিয়াই জন্ম হৈ আহিছিলি পৃথিৱীলৈ, তেতিয়া কি তই তাইৰ লগত আহিছিলি নেকি? আবে তোৰ আদত হৈ গৈছে, সেয়ে পাহৰিব পৰা নাই। কিন্তু নিজে এবাৰ ভাবি চাচোন, তাই তোৰ লগত নথকাৰ আগতো তই ঠিকেই আছিলি মানুহটো। কিয়নো ইমান আৱেগিক? আবে তাইক চা না, যি বিন্দাছ লাইফ কটাই আছে, তইতো আৱেগতে মৰি আছ। মোৰ চকু পানী বৈ আহিল, মচিবলৈ সাহস নহ'ল। ছোৱালীজনীয়ে পুনৰ ক'লে, কান্দি ল, বেশ্যালয়ত আহি কন্দা লোৱা তোকেই দেখিলোঁ। তাই এবাৰ থিয় হৈ খিৰিকীৰে চাই ক'লে, আমাৰতো মা বাপ কোনো নাই, না অতীত না ভৱিষ্যত, কিন্তু তোৰতো আছে। আমি মৰিলেও কন্দা নাই, কিন্তু তই মৰিলে তোৰ লগত তোৰ মা বাপো মৰিব। প্ৰেম কৰ, কিন্তু অন্ধ প্ৰেম নকৰিবি, নহ'লে বেশ্যাই শিকাবলগীয়া নহ'লহেঁতেন আজি প্ৰেমৰ সংজ্ঞা। মই উঠি গৈ তাৰ হাতত খামুচি ধৰিলোঁ আৰু চকুলৈ চালোঁ। তাই আনখন হাতত থকা চিগাৰেটটো লৈ মই খিৰিকীৰে পেলাই দিলোঁ। তাই আচৰিত হৈ মোলৈ চালে। মই ক'লোঁ, ক্ষমা কৰিব, আপোনাক মই মিছাতে বেশ্যা বুলি কৈছিলোঁ। টকাৰ বিনিময়ত যি দেহ বিক্ৰী কৰে তেওঁ আচলতে বেশ্যা নহয়, বেশ্যা তাইহে যি হৃদয়ক লৈ খেলা কৰে। মোক ক্ষমা কৰি দিব। তাই মোক সাৱটি ধৰিলে আৰু ক'লে, আজি 8 বছৰৰ মূৰত এটা ভাল মানুহ দেখিলোঁ। তোক কিন্তু মই মিছ কৰিম দেই। মই ক'লোঁ, মই আহিম, কিন্তু এই ৰূপত নহয়, এটা বেলেগ পলাশ হৈ আহিম। চাই থাকক, আপোনাক মই প্ৰমিছ কৰিলোঁ। তাই ক'লে, বহুত ভাল ছোৱালী তোৰ বাবে ৰৈ আছে। পলাশে তাৰ পাছত তাইক সাৱটি ধৰিলে। সি মনতে শপত খালে, সি যি যাব মানুহ হৈহে উভতিব। এয়াই সেইটো ল'ৰাৰ কাহিনী আছিল, পলাশ হাজৰিকা, চকীদাৰৰ ল'ৰা। তাৰ পাছৰে পৰা সি বন্ধুৰ সৈতে মিলি মুৰ্গীৰ ব্যৱসায়ত ধৰিছিল। মদো কমিল ক্ৰমশ তাৰ মুখত। তাৰ নিজা দোকানো হ'ল, বহুত সৰু সুৰা ব্যৱসায়ত সি হাত মিলালে। আৰু সেই বেশ্যালয়লৈ যোৱা দিনটোৰ 5 বছৰ পাছত পলাশ কোন জানেনে? পলাশ এতিয়া গাঁৱৰ সম্ভ্ৰান্ত ল'ৰা, গাঁৱৰ এটা বিখ্যাত নাম। চকীদাৰ কৰা দেউতাক এতিয়া ঘূৰি ফুৰে টাটা চুমু। খুজি মাগি ফুৰা মাকৰ ওচৰত আছে অপ' মোবাইল ফোন। বায়েক এজন শিক্ষকৰ সৈতে অলপ দিনৰ আগত বিয়া হৈও গৈছে। আৰু পলাশে ৰাজশ্ৰীক বিয়া পাতিলে। ৰাজশ্ৰী কোন জানানে? সেই বিকাশে এটা গটা মাৰিলত পলাশ জাগাত পৰি গৈছিল, যাৰ মুখত চিগাৰেট এনি টাইম আছিল। সেইগৰাকী ৰাজশ্ৰী আছিল। ৰাজশ্ৰী আৰু পলাশৰ এতিয়া ছোৱালী এজনীও আছে। পলাশক কিছুমান মানুহে বহুত লাজ দিছিল, তইনো বাৰু বেশ্যাক বিয়া পাতনে? তেতিয়া পলাশে কৈছিল, যদি বেশ্যাই কাৰোবাক সঁচা পথ দিব পাৰে, তেন্তে তেওঁ বিয়া পতা কিয়? তেওঁৰ বাবে জান দিবলৈ সাজু। আৰু এতিয়া ৰাজশ্ৰী আগৰ ৰাজশ্ৰী নহয়, এতিয়া সম্পূৰ্ণ তাই সলনি। চিগাৰেটটো দূৰৰে কথা, তামোল এখনো নাখায় তাই। যি কি নহওক, ইমানেই আছিল পলাশ হাজৰিকাৰ কাহিনীটো। সকলোকে ধন্যবাদ জনাই মই বাস্তৱ প্ৰীতমে সকলোৰে পৰা বিদায় মাগিলোঁ।